নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল এডি ইনফৰমেশ্যন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মেইনলি শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব আৰু যিসকলে শিক্ষক হ'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণেও অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে কাইণ্ডলি ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, যিহেতু শেহতীয়াকৈ অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে যে এতিয়াৰ পৰা কোনো ধৰণৰ ডিটিপি অপাৰেটৰ পোষ্ট নাথাকিব। তেওঁলোকে শিক্ষকসকলে নিজে নিজে তেওঁলোকৰ সেই কামসমূহ কৰিব লাগিব। ইয়াৰ মিনিংটো এইটোৱে যে তেওঁলোকে কম্পিউটাৰৰ নলেজ থাকিব লাগিব তেওঁলোকৰ। চ' তেখেতে এই কথাটোকে ক'বলৈ বিচাৰিছে। বৰ্তমান যিসমূহ শিক্ষক নিযুক্তি হ'ব, এইটো আপোনালোকে অনুমান কৰিব পাৰিছে, তেওঁলোকৰ হয়তো কম্পিউটাৰৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব। মেইনলি তেওঁলোকৰ কম্পিউটাৰৰ যিটো নলেজ, সেই নলেজটো থাকিব লাগিব তেওঁলোকৰ। তেখেতে সেই কথাটোৱে ক'বলৈ বিচাৰিছে ইয়াত। যদিও এইটো ছমাহ বা এবছৰ এনেকুৱা দিনৰ কাৰণে নহ'বও পাৰে, কিন্তু পৰৱৰ্তী সময়ত যে এইটো প্ৰয়োজন হ'ব বা পৰৱৰ্তী নিযুক্তিত এই কম্পিউটাৰ চাৰ্টিফিকেট যে বিচাৰিব, সেইটো একেবাৰে সত্য। সেইটো আপোনালোকে তেখেতৰ ভিডিঅ' ক্লিপটো চালেও তাৰ পৰা অনুমান কৰিব পাৰিব। চ' তেখেতে মেইনলি সেই কথাটোৱে জনাইছে। চ' এতিয়াৰ পৰা যিসমূহ নিযুক্তি হ'ব, সেই নিযুক্তিসমূহত কম্পিউটাৰ নলেজটো অতি প্ৰয়োজন হ'ব আৰু সেই এপ্লাইসমূহ কৰিবলৈ হ'লে তাত তেওঁলোকে কম্পিউটাৰ চাৰ্টিফিকেট দিবলগীয়া হ'ব পাৰে। আৰু তেখেতে এইটো জনাইছে, নতুন যিহেতু শিক্ষানীতি প্ৰযোজ্য হ'ব গৈ আছে, সেই নতুন শিক্ষানীতিৰ পৰাই হয়তো এই কম্পিউটাৰ যিটো নলেজ, সেই নলেজটো ইমপ্লিমেণ্ট কৰিব পাৰে। চ' আপোনালোকে যিসকলে এতিয়াও কম্পিউটাৰ চাৰ্টিফিকেট উলিওৱা নাই, চ' তেওঁলোকে কাইণ্ডলি এডমিশ্যনটো লৈ ল'ব আৰু আপোনালোকে পিছত যাতে আপোনালোকৰ প্ৰব্লেম নহয় তাৰ কাৰণে আপোনালোকে এখন কম্পিউটাৰ চাৰ্টিফিকেট ৰেডি কৰি ৰাখিব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। চ' ভিডিঅ'টো মেইনলি ইমানেই আছিলে। আই হোপ এই ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও হেল্প কৰিব পাৰিছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।